हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাস 9 ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আহিছো ফাৰ্ষ্ট ইউনিট টেষ্ট 2024 ৰ এছামিজ এমআইএল সাবজেক্টখনৰ সিলেবাস সেবা কোৰ্সৰ ঠিক আছে তোমালোক যিসকলে সেবা কোৰ্সৰ ক্লাস 9 ত পঢ়ি আছা তোমালোকৰ এই এছামিজ অৰ্থাৎ অসমীয়া বিষয়খনৰ সম্পূৰ্ণ সিলেবাস ফাৰ্ষ্ট ইউনিট টেষ্টৰ লৈ আহিছো সো তোমালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আৰু ভিডিওখন আৰম্ভ কৰি দিছো তোমালোকে ভিডিওখন প্ৰথমৰ পৰা হেকলৈ মনোযোগৰে চাই যোৱা আৰু বুজি যোৱা সিলেবাসখন কোন কেইখন পাৰ্ট তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব সো এতিয়া তোমালোকৰ গ্ৰুপ এ বাধ্যতামূলক পাঠ 1 প্ৰথমে আছে পদ্যাংশ শিশু লীলা পাঠটো তোমালোকে পঢ়িবা শ্ৰীমন্ত শংকৰদেৱৰ হৈ গল নেক্সট আমি চাও গদ্যাংশৰ পাঠ 6 অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰাৰ এই পাঠখন তোমালোকে পঢ়িবা ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে নেক্সট আছে পাঠ 7 সময় এই পাঠখনত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব নীলমণি ফুকনৰ জ্যেষ্ঠ ঠিক আছে নীলমণি ফুকনৰ লিখা হয় 7 অন্ধবিশ্বাস আৰু কুসংস্কাৰ লেখক জয়ন্ত মাধৱ বৰা হৈ গল এই গদ্যাংশৰ এই তিনিখন পাঠ পঢ়িলে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে হৈ যাব আৰু পদ্যাংশৰ এটা পাঠ শিশু লীলা বুজি পালা এতিয়া গ্ৰুপ বি পদ্যাংশ চাওমি 13 নম্বৰ হনুমন্তৰ লংকা দৰ্শন মাধৱ কন্দলি এইখন পঢ়িলে তোমালোকৰ হৈ যাব ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে এতিয়া ব্যাকৰণ চোৱা বিপৰীতাৰ্থ শব্দ পঢ়িবা নত্যবিদ্যা আৰু সত্যবিদ্যা পঢ়িবা বিপৰীত লিংগবাচক শব্দ পঢ়িবা লগতে 2-3খন ৰচনা পঢ়িবা এখন লিখিব আহিব কমন পঢ়িব পাৰে 3খন 4খন মান ৰচনা পঢ়িলে তোমালোকে এখন কমন পাবা আৰু এতিয়া দ্ৰুত পাঠ চোৱা বৈচিত্ৰ্যময় অসমৰ প্ৰথমে চাবা আহোমসকল তাৰ পিছৰ পাঠ চাবা কাছাৰ জনগোষ্ঠীসকল তাৰ পিছৰ পাঠখন চাবা কাৰ্বিসকল এই তিনিখন পাঠ তোমালোকে দ্ৰুত পাঠৰ পৰা চালে ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে হৈ যাব আৰু নেক্সট গ্ৰুপ সি যিসকলৰ সংস্কৃত আছে এইখিনি আছিল আজিৰ এই ভিডিঅ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ সিলেবাসখন আলোচনা কৰিবলৈ লোৱা সিলেবাসখনৰ পিডিএফ লাগিলে কমেন্ট কৰি জনাবা মই ডেসক্ৰিপচনত পিডিএফ লিংক দি দিম তোমালোকে যদি ভিডিঅখন ভাল পাইছে তেন্তে লাইক শেয়াৰ কৰিবা আৰু চেনেলখনত নতুন হলে সাবস্ক্ৰাইব কৰি অল বেল আইকনখন চুই দিবা